নমস্কাৰ এই মুহূৰ্তত দিব ওলাইছো কেইবাটাও বিগ ব্ৰেকিং প্ৰথমতে দিব ওলাইছো ৰাজ্যৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ প্ৰতি বছৰে হ'ব এনআৰসি ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত সন্দেহজনক লোকে সলনি কৰিব নোৱাৰিব জনগাঁথনি ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত ধুবুৰী গোৱালপাৰা দক্ষিণ শালমৰা মানকাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দিত হ'ব পাৰে প্ৰতি বছৰে এনআৰসি অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ এতিয়া ভাৰত চৰকাৰ অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টা বৃহৎ সিদ্ধান্ত প্ৰতি বছৰে সীমান্তৰ জিলাত হ'ব এনআৰসি আৰু প্ৰতি বছৰত এবাৰ সীমান্তৰ জিলাত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ আৰু সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন কেন্দ্ৰ প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব পুনৰীক্ষণ হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল কিমান বাঢ়িল কৰা হ'ব পৰীক্ষা জনগাঁথনি পৰিৱৰ্তন হ'লে সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা সীমান্ত অঞ্চলৰ জিলাক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ইয়াৰ পিছতে আগবাঢ়িছো আমি পৰৱৰ্তীটো খবৰলৈ কেতিয়া পাব চৰকাৰী ধন হিতাধিকাৰীক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচনৰ পৰা অৰুণোদয় নিযুত মইনা নিযুত বাবু জীৱন প্ৰেৰণালৈকে ভাল খবৰ চৰকাৰী আঁচনিক লৈ কোনেও চিন্তা কৰিব নালাগে আৰু আগষ্ট মাহৰ পৰা একাউণ্টে সোমাব ধন আগষ্ট মাহৰ পৰা পাব ৰেচনৰ সকলো সামগ্ৰী দাইল চেনি নিমখ সকলোবোৰ পাব ৰেচনৰ হিতাধিকাৰীয়ে প্ৰতিশ্ৰুতি মতে প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত চৰকাৰে জুলাইত বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন আই মাতৃসকলে লাভ কৰিব আগষ্ট মাহৰ পৰা প্ৰতি মাহে ধন নিযুত মইনাৰ জৰিয়তে ছাত্ৰীসকলে পাব ধন 2-3 আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনিৰ ধন লাভ কৰিব ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যবাসীলৈ আহি গ'ল ভাল খবৰ আগষ্টৰ 2-3 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পিছতে আগবাঢ়িছো আমি পৰৱৰ্তীটো খবৰলৈ আপডেট কৰক বেংক একাউণ্ট শীঘ্ৰেই লাভ কৰিব অৰুণোদয়ৰ ধন মুখ্যমন্ত্ৰীৰ এক ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ শীঘ্ৰেই লাভ কৰিব অৰুণোদয়ৰ ধন আপডেট কৰক বেংক একাউণ্ট আৰু এক্টিভ কৰি ৰাখক মোবাইল ফোন আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা পাব অৰুণোদয় ধন 9000 পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধন মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব তালিকাৰ পৰা 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপেৰে লাভ কৰিব ৰেচন চাউল দাইল চেনি নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আৰু ইয়াৰ পিছতে আগবাঢ়িছো আমি পৰৱৰ্তীটো খবৰলৈ 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰ 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া পৰীক্ষা কৰিব নথিপত্ৰ কি নথিৰ প্ৰয়োজন 15 ছেপ্টেম্বৰলৈ চলিব এই প্ৰক্ৰিয়া প্ৰায় 85,000 কৰ্মী নিয়োজিত হ'ব এই প্ৰক্ৰিয়াত লোকপিয়ল সন্দৰ্ভত শীঘ্ৰেই আৰম্ভ হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম বয়স বৈবাহিক স্থিতি শিক্ষা বৃত্তি আদিৰ তথ্য ল'ব আৰু তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰ পৰীক্ষা কৰিব আৰু সাজু কৰক প্ৰয়োজনীয় নথিপত্ৰসমূহ প্ৰথমতে আধাৰ কাৰ্ড দ্বিতীয়তে ভোটাৰ কাৰ্ড তৃতীয়তে পেন কাৰ্ড চতুৰ্থতে জন্মৰ প্ৰমাণ পত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলো গুৰুত্বপূৰ্ণ তথ্য
PM কিষানক লৈ আটাইতকৈ ডাঙৰ খবৰ আপুনি PM কিষান আঁচনিৰ হিতাধিকাৰী নেকি 23 নং কিস্তিৰ ধন পাবলৈ কৰক এই কাম PM কিষানক লৈ আহি গ'ল বিগ আপডেট দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন PM কিষান নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এটা জৰুৰী কাম এক্টিভ কৰি ৰাখক বেংক একাউণ্ট আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহব ধন জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ মাজ ভাগত কৃষকৰ বাবে মুকলি হ'ব ধন শীঘ্ৰে কৰক পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া প্ৰথমে PM কিষানৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাওক হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাওক আৰু ইয়াৰ পিছত ষ্টেটাছ অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ্ছৰ বুটামত ক্লিক কৰক নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰক আৰু শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভড বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আহিব যদি আপুনি আগতে পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা নো ইয়ৰ ষ্টেটাছত ক্লিক কৰক আৰু ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলে আপোনাৰ একাউণ্টত সোমাব ধন নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰে কৰক আবেদন লাভ কৰিব নতুন সুবিধা ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুন সুবিধা নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰে কৰক আবেদন আৰু 1 আগষ্টৰ পৰা ৰেচনৰ হিতাধিকাৰীয়ে পাব দাইল চেনি নিমখ লাখ ৰেচনৰ হিতাধিকাৰীলৈ আহি গ'ল ভাল খবৰ ৰেচনৰ সামগ্ৰীক লৈ হিতাধিকাৰীয়ে চিন্তা কৰিব নালাগে আগৰ দৰে লাভ কৰিব সকলো ৰেচনৰ সামগ্ৰী জুলাইত হ'ব নতুন বাজেটৰ পিছতে পুনৰ ৰেচন কাৰ্ড বন্ধ হোৱা সামগ্ৰী দিয়া হ'ব ঘোষণা মন্ত্ৰী কৌশিক ৰায়ৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে কিছু প্ৰভাৱ পৰিছে আৰু শীঘ্ৰেই মূল্য বৃদ্ধি ৰোধ কৰা হ'ব ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব নতুন সুবিধা নতুনকৈ ৰেচন কাৰ্ড পাবলৈ শীঘ্ৰে কৰক এতিয়া আবেদন